আজি এটা বিৰাটেই ধুনীয়া প্ৰসাদৰ ৰেচিপি এটা বনাব লৈছোঁ। তাৰ কাৰণে মই গোটেই বস্তুখিনি গোটাই লৈছোঁ আৰু সেই প্ৰসাদ হৈছে ঘোল। আজি মই বনাম বুলি ভাবিছোঁ ঘোল, মানে সত্যনাৰায়ণ পূজা যে যিটো মেইন প্ৰসাদ বনোৱা হয় সেয়া। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আমাৰ ফালেতো ঘোল বুলিয়ে কয় আৰু বহুত দিনৰ পৰা মানে খাবলৈও মন গৈ আছিল, সেইকাৰণে আজি ভাবিলোঁ ঘৰতে গোটেইখিনি বস্তু আছেই যেতিয়া আজি ঘোলকে বনোৱা যাওক আৰু আপোনালোককো দেখুৱাম আমাৰ ফালে কেনেদৰে ঘোল বনোৱা হয়। তেন্তে এতিয়া বলকচোন যাওঁ ঘোল বনাই লওঁগৈ। ঘোলৰ কাৰণে কি বস্তু লাগিব মই গোটেইখিনি ইয়াতে গোটাই লৈছোঁ। ঘোল বনাবৰ কাৰণে কি বস্তু মই লৈছোঁ সেয়া আপোনালোকক এবাৰ দেখুৱাই লওঁ। মই ইয়াতে লৈছোঁ দৈ। দৈ অৱশ্যে 2-3 চামুচমান দিলেই হয়। এয়া হয় গাখীৰ, এয়া হৈছে কেঁচা পিঠাগুড়ি যিটো মেইন বস্তু হয় ঘোলৰ কাৰণে। মই চাউল তিয়াই ৰাখিছিলোঁ, তাৰপিছতে মিক্সিত পিচি ধুনীয়াকৈ চালনীৰে চালি লৈছোঁ। এয়া হয় বাদাম, এইখিনি মই তিয়াই ৰাখিছিলোঁ, তাৰপিছতে বাকলি গুচাই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এয়া খিচমিচ, এয়া কাজু বাদাম, এইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এয়া হয় ডাব নাৰিকল আৰু লাগিব আমাক মৌজোল আৰু এয়া হয় ঘিউ, এয়া ঘৰতে বনোৱা গাই ঘিউ হয় আৰু গুড় অকণমান আৰু লাগিব কল, এয়া হয় চেনি আৰু লাগিব অকণমান ইলাচি গুড়ি। এইখিনি বস্তুৱেই লাগিব আমাক। এতিয়া প্ৰথমে মই কলখিনি কাটি লৈছোঁ। ইয়াতে মই দিছোঁ 4টা জাহাজী কল আৰু 4টা অসমীয়া মালভোগ কল দিছোঁ। কলখিনি মোৰ কাটি লোৱা হৈ গ'ল। এতিয়া ইয়াতে কাটি থোৱা বাদাম আৰু খিচমিচখিনি মিহলাই দিছোঁ। এতিয়া ইয়াতে মিহলাব লাগিব কেঁচা পিঠাগুড়িখিনি। অৱশ্যে মই গোটেই কেঁচা পিঠাগুড়িখিনি একেবাৰতে মিহলাই নলওঁ, এতিয়া অকণমানহে মিহলাই ল'ম। একেবাৰে শেষতহে মই গোটেইখিনি মিহলাই দিম। এতিয়া দিছোঁ দৈ। দৈ প্ৰায় 3-4 চামুচমান দিছোঁ মই ইয়াত আৰু দিছোঁ মৌজোল 2 চামুচ আৰু গাই ঘিউ দিছোঁ মই 2 চামুচ। ঘিউ আৰু মৌজোল দিয়াৰ পাছত এতিয়া দিছোঁ অকণমান গুড়, লগতে দিছোঁ চেনি। এতিয়া ইয়াতে মিহলাইছোঁ অকণমান ইলাচি গুড়ি। এতিয়া গাখীৰ মিহলোৱাৰ আগত গোটেইখিনি এবাৰ ভালদৰে মিহলাই দিছোঁ। কলখিনিও অকণমান ভালদৰে মানে মিহলাই অকণমান ভাঙি দিছোঁ কলখিনি। গোটেইখিনি মোৰ ভালকৈ মিহলাই লোৱা হৈ গ'ল। এতিয়া যিখিনি কেঁচা পিঠাগুড়ি মই থৈ দিছিলোঁ সেইখিনি এতিয়া ইয়াতে দি দিছোঁ আৰু এতিয়া একেবাৰে শেষত মিহলাইছোঁ মই গাখীৰ। তাৰপিছত ভালদৰে আকৌ গোটেইখিনি মিহলাই ল'ম। তাৰপিছতে আজি বনোৱা ঘোল আমাৰ বনাই হৈ যাব। গাখীৰ দিয়াৰ পিছত এতিয়া ভালদৰে গোটেইখিনি মিহলাই দিব লাগিব। এয়া চাওক আমাৰ ঘোল বনাই হৈ গ'ল। কিমান ধুনীয়া হৈছে দেখিবলৈ। কলখিনি মই বেছি ভাঙি দিয়া নাই, অকণমান ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ। একেবাৰে ভাঙি দিলে কিবা খাবলৈ ভাল নালাগে, অকণমান মানে চুবাই খাবলৈ পালে ভাল লাগে। এতিয়া মই অকণমান টেষ্ট কৰি চাইছোঁ, খাবলৈ সঁচাকৈ বহুত ভাল লাগিছিল আৰু এনেও ঘোল বুলি ক'লে খাবলৈ বহুত ভালেই লাগে। এতিয়া গধূলি ল'ৰাটোক অকণমান মই পঢ়ুৱাই লৈছোঁ। সিহঁতৰতো স্কুল বন্ধই হৈ আছে, এতিয়া অনলাইন ক্লাছ হৈ থাকে সদায়। সেই অনলাইন ক্লাছৰে কিছুমান কুৱেশ্যন এনচাৰ লিখাবলৈ থাকি গৈছিল দিনত, তাকে মই এতিয়া লিখুৱাই লৈছোঁ। নমস্কাৰ, ৰবি বৰগোহাঁই ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আমাৰ ঘৰৰ সকলো ভালে আছে। এতিয়া বাজিছে ৰাতি 9টা আৰু এতিয়া মই এটা ধুনীয়া বস্তু এটা আপোনালোকক দেখুৱাব লৈছোঁ। এতিয়া বাজিছে ৰাতি 9টা। এয়া চাওক বাহিৰত পূৰা আন্ধাৰ হৈ আছে, বাহিৰত পূৰা বৰষুণ দি আছে আজি। আৰু আপোনালোকক যে দেখুৱাম বুলি কৈছিলোঁ ধুনীয়া বস্তুটো, আৰু সেয়া হৈছে এয়া ব্ৰহ্মকমল, বহুতে নাইট কুইন বুলিও কয়। আজি প্ৰথম ফুলিছে আমাৰ ঘৰত। পূৰা 9টা বজাৰ পৰা ফুলপাহ ফুলিবলৈ আৰম্ভ কৰিছে। অকণ অকণকৈ মানে মেল খাই আছে এতিয়া। এয়া চাওক অকণ অকণকৈ মেল খাই আছে, দুপাহ ফুলিছে।
আচলতে এই ফুলজোপা আমাৰ বাহিৰত আছিল আজি ফুলাৰ কাৰণেহে মানে ভিতৰলৈ লৈ আহিলোঁ তাতে আজি বাহিৰত বৰষুণো দি আছে আৰু বতাহো মাৰি আছে সেইকাৰণে ভাবিলোঁ যে ফুলজোপাই কিজানি কষ্টই পাব সেইকাৰণে মানে ভিতৰলৈকে লৈ আহিলোঁ এয়া চাওক কিমান ধুনীয়া লাগিছে ন ফুলপাহ দেখিবলৈ অকণ অকণকৈ মেল খাই আছে এতিয়া এয়া চাওক আগতকৈ বহুত মেল খাই গ'ল সঁচাকৈ বহুত ধুনীয়া লাগিছে ফুলপাহ দেখিবলৈ আজি প্ৰথম এই ব্ৰহ্মকমল ফুলপাহ আমাৰ ঘৰত ফুলিছে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ সেইকাৰণে ভিডিঅ'টো কৰিলোঁ বহুতেতো নাইট কুইন বুলিও কয় ৰাতি ফুলাৰ কাৰণে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিলে চাই তেন্তে ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে আমাৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেন্তে আজিলৈ আহোঁ বাই বাই